ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল ডিএছএছ ডিএমই ডিএছএল এছএছআৰই বিভাগ মিলি গেট 3 গেট 4 নন টেকনিকেল ভেকেন্সি মুকলি হ'ব তিনিটা স্টেপত গেট 3 গেট 4 ভেকেন্সি মুকলি হ'ব বন্ধুসকল এইবোৰ পদত নতুনকৈ এপ্লাই হ'ব বৃহৎ চাকৰি মুকলি হ'ব 5105টা পদ মুকলি হ'ব 5105টা পদ বৃহৎ সাধাৰণতে পদ বন্ধুসকল সকলোৱে গমে পায় এই 5105টা পদৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব এই নোটিফিকেশ্যনটো আপোনালোকৰ সকলোৱে গমে পায় পূজাৰ পিছত এই নোটিফিকেশ্যন আহি যাব আৰু এপ্লাই ষ্টাৰ্ট হৈ যাব বন্ধুসকল পূজাৰ পিছত আৰু এইবোৰ পদৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কি পদৰ বাবে 8 পাছৰ বাবে কিমান কোৱালিফিকেশ্যন লাগিব 10 আপোনালোকৰ সাধাৰণতে গেট 3 বাবে কিমান কোৱালিফিকেশ্যন লাগিব নন টেকনিকেল বাবে কিমান কোৱালিফিকেশ্যন লাগিব 10 পাছ 12 পাছ এপ্লাই কৰিব পাৰিব নাই বন্ধুসকল বহুত কথা প্ৰশ্ন আহি আছে আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে সকলোৰ মনৰ কথা আপোনালোকক মই সাধাৰণতে দাঙি ধৰিম আৰু আপোনালোকক সাধাৰণতে নিশ্চয় ভিডিঅ'টো ভাল পাব আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকে মোৰ অন্তৰ ফালৰ পৰা বা মোৰ ফালৰ পৰা তেওঁলোকক অনেক ধন্যবাদ অনেক সাপোৰ্ট কৰাৰ বাবে আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল ডিএছএছ ডিএমই ডিএছএল গেট 3 গেট 4 নন টেকনিকেল তিনিটা স্টেপত ভেকেন্সি মুকলি হ'ব আৰু আগতে যিটো পৰীক্ষা হ'বলগীয়া আছে বন্ধুসকল আগন্তুক দিনত হ'ব বন্ধুসকল জানুৱাৰী মাহত যিটো ডিএমই 2008টা পদ আছিল এই ডিএমই 2008টা পদৰ পৰীক্ষাটো আপোনালোকৰ সকলোৱে গমে পায় স্বাস্থ্য পদ এপ্লাই হৈছিল মই এপ্লাই কৰিছোঁ আপোনালোকে এপ্লাই কৰিছে বহুতে এপ্লাই কৰিছে বহুতে কৰা নাই বন্ধুসকল তেওঁলোকে সাধাৰণতে পৰীক্ষাসমূহ মোটামুটি জানুৱাৰী মাহত অনুষ্ঠিত হ'ব আৰু স্বাস্থ্য পদ বৃহৎ নিযুক্তি আহি আছে বন্ধুসকল 5105টা পদ এই পদসমূহৰ বাবে গেট 3 বাবে আপোনালোকৰ কোৱালিফিকেশ্যন গেট 4 বাবে আৰু নন টেকনিকেল ভেকেন্সি প্ৰথমতে আহিছো গেট 4 বাবে কোৱালিফিকেশ্যন আপোনালোকে সিম্পল 8 পাছৰ পৰা আপোনালোকে সাধাৰণতে গেট 4 বাবে এপ্লাই কৰিব পাৰিব 8 পাছ যদি আপোনালোকে কৰি থৈছে বা 8 পাছৰ যদি চাৰ্টিফিকেট আছে আপোনালোকে সাধাৰণতে স্বাস্থ্য বিভাগত মেডিকেল সাধাৰণতে হেল্থত আপোনালোকৰ সাধাৰণতে গেট 4ত এপ্লাই কৰিব পাৰিব 8 পাছ লাগিব বাধ্যতামূলক 8 পাছ গেট 4ত এপ্লাই কৰিবলৈ 8 পাছৰ পৰা 12 পাছৰ ভিতৰত যদি হৈছে বা বিএ পাছ কৰিলে আপোনালোকে গেট 4ত এপ্লাই কৰিব নোৱাৰিব বন্ধুসকল 8 পাছৰ পৰা যদি 12 পাছ হৈছে আপোনালোকৰ সাধাৰণতে 8 পাছৰ যদি চাৰ্টিফিকেট আছে আপুনি এপ্লাই কৰিব পাৰিব তাৰপিছত আছে গেট 3 বাবে আপোনালোকৰ কোনোধৰণৰ 10 পাছ 12 পাছত আৰ্টছৰ পৰা কোনোধৰণে এপ্লাই নোৱাৰে 12 পাছৰ কোনোধৰণৰ সাধাৰণতে আৰ্টছৰ পৰা কোনোধৰণে এপ্লাই কৰিব নোৱাৰে কিন্তু 12 পাছৰ সায়েন্স ষ্ট্ৰীমৰ পৰা যিসকলে পাছ কৰিছে কেমিষ্ট্ৰি ম্যাথছ সাধাৰণতে বায়োলজি আৰু আপোনালোকৰ সাধাৰণতে যিটো সাধাৰণতে বুটানী আছে বন্ধুসকল এনেকুৱা ধৰণৰ সাবজেক্ট লৈ যিসকলে পাছ কৰিছে যেনেকৈ মই সাধাৰণতে সায়েন্সৰ ষ্টুডেণ্ট হয় আৰু মই সাধাৰণতে যেনেকৈ পাছ কৰিছোঁ মই এপ্লাই কৰিব পাৰিম গেট 3ত মোটামুটি সায়েন্স ষ্ট্ৰীমৰ পৰা 12 পাছ সায়েন্স ষ্ট্ৰীমৰ পৰা এপ্লাই কৰিব পাৰিব আৰু গেট 3ত আপোনালোকৰ বিএ পাছ ডিএমএম এএনএম জিএনএম তাৰপিছত ডি ফাৰ্ম বি ফাৰ্ম সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু সায়েন্স ষ্ট্ৰীমৰ লাগিব টেকনিকেল সাধাৰণতে সায়েন্স ষ্ট্ৰীমৰ লাগিব আৰু স্বাস্থ্য পদ সায়েন্স ষ্ট্ৰীমৰ পৰা 12 পাছ সায়েন্স ষ্ট্ৰীম হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব কোনো টেনশ্যন নাই বন্ধুসকল কিন্তু আপোনালোকৰ সাধাৰণতে আপোনালোকৰ যিটো আছে আপোনালোকৰ সাধাৰণতে 12 পাছ বা 10 পাছ এপ্লাই কৰিব নোৱাৰিব আৰু আপোনালোকৰ নন টেকনিকেল ভেকেন্সিটো সাধাৰণতে কিছুমান সাধাৰণতে চাৰ্টিফিকেট লাগিব যিটো সাধাৰণতে আইটিআই বা সাধাৰণতে এএনএম ডি ফাৰ্ম বি ফাৰ্ম তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট লাগিব জিএনএমৰ চাৰ্টিফিকেট লাগিব এনেকুৱা ধৰণৰ সাধাৰণতে এপ্লাই কৰিব পাৰিব ইতিমধ্যে সকলোৱে গমে পালে যে কোৱালিফিকেশ্যন কি লাগিব কোৱালিফিকেশ্যন গুৰুত্বপূৰ্ণ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ভিডিঅ'টো দিলোঁ আপোনালোকে যদি ভাল পায় লাইক এটা কৰি দিব চেনেলটো ইমানে সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে সাধাৰণতে ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু সকলোৱে সাপোৰ্ট কৰিব চেনেলটো